তুমি হয়তো ইমান শকতো নহয়, তুমি হয়তো ইমান নেখুৱাও আৰু তোমাৰ বডিটো ক্ষীণ, কিন্তু যেতিয়া তুমি নিজৰ মুখখন আইনাত চোৱা তেতিয়া তুমি দেখা এখন ফুলা আৰু গোল মুখ আৰু তুমি ভাবা এয়া তোমাৰ ফেটছ হয়, কিন্তু এয়া নহয়, এয়া ফেটছ নহয়, এয়া পানী। চোৱা, তোমাৰ শৰীৰে কেতিয়াবা কিছুমান ভুল কাৰণত তোমাৰ ছালৰ ভিতৰত পানী জমা কৰি ৰাখে আৰু সেইবাবে তোমাৰ মুখখন ফুলা ফুলা লাগে। আৰু আজি এইটো ভিডিঅ'ত তোমাক 3টা চাইণ্টিফিক সলিউশ্যন দিম, যিটো ফ'ল' কৰিলে তুমি 7 দিনৰ ভিতৰতে নিজৰ পাফিনেছ কমাব পাৰিবা। প্ৰথমটো হৈছে নিমখ। আমাৰ মুখখন ফুলাৰ কাৰণ নিমখো হ'ব পাৰে। আমি দিনটোত যিমান নিমখ খাওঁ সিমান শৰীৰক প্ৰয়োজনেই নহয়, বিশেষকৈ যেতিয়া তুমি ফাষ্ট ফুড, ম'ম', পিজ্জা এইবিলাক খোৱা আৰু এইবিলাকত বহুত বেছি পৰিমাণে নিমখ দিয়া হয়। এইবিলাক খালে নালাগে যে ইমান নিমখ আছে, কিন্তু ইয়াত নিমখ দিয়া হয়। যেতিয়া তুমি বেছি নিমখ খোৱা আৰু তোমাৰ শৰীৰত নিমখৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া শৰীৰে নিমখটো বেলেঞ্চ কৰিবলৈ পানী জমা কৰি ৰাখে আৰু সেইবাবে তোমাৰ মুখখন ফুলা ফুলা লাগে বা গাটো ফুলা ফুলা লাগে। ইয়াৰ সলিউশ্যন হ'ল তুমি বাহিৰৰ পেকেট ফাষ্ট ফুড এইবিলাক কমাই দিয়া। ছুপাৰ সলিউশ্যন পটেছিয়াম। তোমাৰ শৰীৰত বেছি ছ'ডিয়াম থাকিলে পটেছিয়ামে ইয়াক বাহিৰলৈ উলিয়াত সহায় কৰে। ছ'ডিয়াম মানে কি? ছ'ডিয়াম মানে নিমখ। আৰু তুমি পটেছিয়াম ক'ত পাবা? কলত পাবা। তো দিনত 1 বা 2টা কল খাই দিবা। প্ৰথম পইণ্টত কি ক'লোঁ? নিমখটো কমাই দিবলৈ কৈছোঁ। কমাই দিবলৈহে কৈছোঁ দেই, এৰি দিবলৈ কোৱা নাই। নিমখ এৰা বুলি ক'লেতো মোক ঘৰতে মাৰিব। ছেকেণ্ড সলিউশ্যন, বডিটো হাইড্ৰেটেড কৰি ৰাখা। তো মই প্ৰথমতে কি কৈছিলোঁ যে ছালৰ ভিতৰত তোমাৰ পানী জমা হৈ থাকে। অ'কে, তো এতিয়া কৈছোঁ পানী বেছিকৈ খোৱা, কাৰণ যেতিয়া তোমাৰ ৱাটাৰ ইনটেকটো কম থাকিব, পানী কমকৈ খাবা, তো যেতিয়া তুমি পানী নোখোৱা তেতিয়া বডিয়ে ভাবে যে পানীৰ নাটনি হৈছে, সেইকাৰণে পানীবিলাক জমা কৰি ৰাখে। তুমি দিনটোত কিমান পানী খাবা? 3 বা 4 লিটাৰ। এইবিলাক মই আগৰ ভিডিঅ'টো কৈছোঁ। ৰাতিপুৱা উঠিবা আৰু 1 বা 2 গিলাচ পানী খাই দিবা। 2 গিলাচ পানী খাই দিবা, ই পেটটো চাফা কৰি দিয়ে, যাৰ ফলত মেটাবলিজমটো ষ্ট্ৰং হয়, ফাষ্ট হয়। এতিয়া আহোঁ থাৰ্ড পইণ্টটো, যিটো চবতকৈ বেছি পাৱাৰফুল আৰু ইনষ্টেণ্ট ৰিজাল্ট দিব। ফাৰ্ষ্ট, আইচ ৱাটাৰ ফেচিয়েল। তুমি এইকেইদিন এষ্টন হল আৰু ইণ্ডিয়ান এষ্টন হলটো দেখিয়ে আছা চাগে। ৰাতিপুৱা উঠি পেলাই বাতি এটা এনেকৈ মুখডাল ডুবাই ৰাখে যে, বাতি এটাত ঠাণ্ডা পানী ল'বা, আইচ ৱাটাৰ, মুখখন 30 ছেকেণ্ড ডুবাই ৰাখিবা। মুখখন 30 ছেকেণ্ড ডুবাই ৰাখিবা আৰু চাবা কি খাতাৰনাক টাইটনেছ বনি যাব। ইয়াক 30 ছেকেণ্ড 3-4 বাৰমান কৰিবা। ই তোমাৰ ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ কৰিব আৰু পাফিনেছ লাহে লাহে কমাই দিব। আৰু এটা ব'নাছ পইণ্ট দিওঁ, তুমি নিজৰ ষ্ট্ৰেছ আৰু শ্লিপটো ভাল ৰাখিবা। ষ্ট্ৰেছটো কমাই ৰাখিবা আৰু শ্লিপটো বেছি ৰাখিবা। তো যেতিয়া তুমি বেছি ষ্ট্ৰেছ লোৱা আৰু তোমাৰ শ্লিপটো কম হয়, তেতিয়া তোমাৰ চকুৰ তলত আই বেগ বনি যায়। কৰ্টিজল বাঢ়িলেও শৰীৰে ছালত পানী জমা কৰি ৰাখে। গতিকে 7-8 ঘণ্টাটো শুবই লাগে। এই 3টা বস্তু তুমি বাছ 7 দিন ফ'ল' কৰা আৰু তাৰপিছত চোৱা তোমাৰ ফেচটো কেনেকৈ চেঞ্জ হয়। এণ্ড ডেটছ ইট। এইটো ভিডিঅ' ইমান লম্বা নহয়, সৰু ভিডিঅ',